তাৰ ষ্টুডেণ্টছ ফ্ৰেণ্ডছ আছে সিহঁতৰ লগত কথা পাতিছোঁ আৰু যিবিলাকে তাক হোষ্টেলৰ পৰা ওলাই যোৱাত সহায় কৰিছিলে মানে বেৰটো পাৰ কৰাই ফালে সিহঁতৰ লগত এতিয়া কথা পাতি জানিব চেষ্টা কৰি আছোঁ যে কি কথা পাতিছিল আৰু ক'ত যোৱাৰ কথা কৈ থাকে কেনেকুৱা ধৰণৰ তাৰ চলন ফুৰণ আছিলে গতিকে সেইখিনি অলপ চেষ্টা কৰি থকা হৈছে গতিকে তেওঁলোকৰ পৰাহে এতিয়া ক্লুটো উলিয়াব পাৰিম যে মানে সি কি কৈছিল আৰু সিহঁতে ছাপৰ্ট কিয় কৰিলে আকৌ এনেকুৱাও হ'ব পাৰে তেওঁলোকৰ এটা টিম আছে তাক আজি ওলাই দিলে ইয়াৰ পিছত এওঁলোকেও মানে ওলাই যাব এনেকুৱা ধৰণৰ হ'ব পাৰে সেইবিলাকহে অলপ ভয়ানক এটা চিন্তা ছাপ'জ এটাৰ পিছত এটা এতিয়া সেই কাৰণটো কি কিয় হেল্প কৰিলে তেওঁলোকে এতিয়াও সেইটো উত্তৰ দিয়া নাই তাৰপিছত ক'ত যাব পাৰে সেইটোও নাজানে বুলি তেওঁলোকে কৈ আছে কিন্তু ডেফিনেটলি ইমান বেৰ পাৰ কৰাই দিয়ালৈকে কৰিছে গতিকে অলপতো মানে তেওঁলোকে কথা বাৰ্তা হৈছিলে গতিকে সেইটো কাৰণে অলপ সৰু ল'ৰা গতিকে চেষ্টা কৰি আছোঁ টেকনিকেলি যাতে অলপ ভালদৰে তেওঁলোকৰ পৰা জানিব পাৰে যে একচুৱেলি প্লেনটো কি মানে ক'ত যাব কিয় যাব কেনেকৈ যাব সেইটো গম পালে আমি অনুসৰণ কৰিব পাৰোঁ যোৱাকালি যিটো ঘটনা সংঘটিত হোৱাৰ পিছত যিটো এগৰাকী ব্যক্তিয়ে প্ৰত্যক্ষ কৰা কথা যে কৈছিলে তেওঁ হয় লগ পাইছিলে মানে কোকৰাঝাৰ মানে টাউনত তেওঁ ইয়াৰে ষ্টুডেণ্টছ আছিলে আগত তেওঁতকৈ ছিনিয়ৰ আছিলে গতিকে তেওঁ লগ পাইছে হাবৰুবাৰীৰ ৰাস্তাত লগ পাইছে বুলি কৈছে জনাইছে ইয়াৰ প্ৰিন্সিপালকো তেতিয়া তেনেকুৱা ঘটনা হৈছে বুলি নাজানে গতিকে তেওঁ ক'বলৈ মানে কি কয় গুৱাহাটী যোৱাৰ কাৰণে হেল্প কৰিবৰ কাৰণে কৈছিলে সেইটো নিজৰ খবৰটো বেয়া বুলি মানে কৈছিলে তেনেকুৱা ধৰণৰ কিন্তু বিশেষ কথা নহ'ল কাৰণ যিহেতু তেনেকুৱা কিবা এটা হৈছে বুলি নাজানে গতিকে সেই যেতিয়া টিভি চিভি দেখিলে তাৰপিছতে তেওঁ প্ৰিন্সিপালক ক'লে যে মই লগ পাইছিলোঁ গতিকে সেইকাৰণে কি হ'ব পাৰে আপুনি কিবা সন্দেহ কৰিছে অপহৰণ কৰিছে বা কিবা নাই কোনো অপহৰণ কৰা নাই আৰু অলৰেডি মানে তাৰ ষ্টুডেণ্টছ লগৰীয়াই ক'লে যে তেওঁলোকে নিজে নিজ হাতেদি তাক ৱাল পাৰ কৰাই দিছে গতিকে তাততো আৰু কাৰোবাক সন্দেহ কৰিবলগীয়া একো নাই আৰু তেওঁলোকৰ আগত কৈ আছে বোলে তেওঁ হোষ্টেলত থাকি ভাল পোৱা নাই গতিকে তাৰপিছত ঘৰতো মানে মোক গালি দিব সেইখিনি কথাটো কৈছে গতিকে বাচ্ছা এতিয়া সেইটো মানে হ'বও পাৰে নোহোৱাৰ কোনো কথা নাই কাৰণ ময়ো বাহিৰত ঘূৰি থাকোঁ আৰু সদায় হোষ্টেলতে আছে তা তেনেকুৱা ধৰণৰ মানে যেতিয়াই লগ পাওঁ ইমানখিনিলৈকে কথা বাৰ্তা পাতাৰ এটা সুযোগটো নাথাকেগৈ হোষ্টেলত আছে কিবা এটা আছে কেতিয়াবা দেখোঁ পঢ়া শুনা এবাৰ মানে কথা পাতোঁ হোষ্টেলত ভালকৈ পঢ় বুলি মোৰ এইখিনিয়ে গতিকে ইমানখিনি তাৰ মনত কি চলি আছে সেইবিলাকতো যিহেতু দূৰত থাকে বা সিও হোষ্টেলত থাকে গতিকে মই দেউতা হ'লেও মানে ইমানখিনি হয়তো ময়ো মানে উপলব্ধি কৰা নাছিলোঁ গতিকে এতিয়া ঘটনা হোৱাৰ কাৰণেহে এই বিষয়বিলাক এতিয়াহে চিন্তা কৰিছোঁ মইতো সেইটো ডেফিনেটলি আৰু মই বিশ্বাসেই আছে ৰাইজে যদি ফটো চটো দেখিছে যদি ক'ৰবাত তেনেকুৱা ধৰণৰ পায় নিশ্চয়কৈ জনাব অৱগত কৰিব আৰু সেইটোতো আৰু আপিল কৰাৰ কোনো কথাই নাই মই চবকে সেইকাৰণে মানে মিডিয়াটো ছাপ'জ সোধোঁতে মই কৈয়ে দিছোঁ কথাটো যাতে সকলোৱে জানক গতিকে কোনোবা দেখিলে পালে নিশ্চয়কৈ মানে মোকতো আৰু সহজভাৱে যোগাযোগ কৰিব পাৰে যিকোনো নিয়াৰেষ্ট থানাটো ক'ব পাৰে সেইটো গতিকে মোৰ আপিল সেইটোৱেই আৰু কোনোবা যদি দেখিছে মানে নিয়াৰেষ্ট থানা বা যিকোনো কাৰোবাক মানে জনাই দি দিলে মই ভাবোঁ মই মানে এইটোলৈকে মানে গৈ পালে আমিতো কালিৰ পৰা তদন্ত আমাৰ পাৰ্চনেল লেভেলেও কৰি আছোঁ প্ৰশাসনৰ পৰাও কৰি আছে আমাৰ MP ছাৰে নিজেও কৰি আছে তো ষ্টুডেণ্টৰ পৰা জানা মতে মানে বেলেগ এক্স ষ্টুডেণ্টৰ কালি আবেলি মিনছ আফটাৰনুনত এৰাউণ্ড 2:30 এইটো সময়ত তাক হাবৰুবাৰী এৰিয়াত দেখা গৈছিল মানে এই ল'ৰাবিলাকে ৰাতি যেতিয়া নিউজটো ফ্লেছ আউট হ'ল যেনেকৈ ল'ৰাটো হেৰাইছে ইয়াৰ পৰা তেতিয়া সিহঁতে আমাৰ বেলেগ টিচাৰক ফোন কৰি ছাৰ আমি এইটো সময়ত দেখা পাইছিলোঁ সি মানে হেল্প খুজিছিল যে আমি গুৱাহাটী বা বঙাইগাঁও অলপ যাম মোক হেল্প কৰি দিয়ক কিন্তু এই ল'ৰাবিলাকে তাক এনেকৈ পাত্তা নিদিল এই এনেই কৈ আছে নেকি সিহঁতে নিজে গৈছিল কিন্তু আবেলিত যেতিয়া গম পাইছে সি হেৰাইছে সেইটোতো সময় নহা হ'ল তথাপি সিহঁতে ইনফৰ্মেশ্যনটো দিছিল এইটো হ'ল কথা আৰু এতিয়াও আমি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে খোজ কৰি আছোঁ ক'ৰবাত যদি কোনো সন্ধান পাওঁ কিন্তু এনে জানা মতে মানে এৰাউণ্ড কালি এৰাউণ্ড 1:30তে ঘটনাটো সি ঘটাইছে এনেকুৱা ৱালটো টপকাই ইফালেদি গৈছিল এই মতত আপুনি আহ্বান জনাব নেকি এইটো মই তাৰ লগৰীয়া কোনোবা ফ্ৰেণ্ডছৰ লগত যদি আছে বা কোনো ক্ল'জ ফ্ৰেণ্ড বা গাৰ্জেন বা যিকোনো মানুহক কোনোবা যদি তাৰ সন্ধানটো পায় কৃপা কৰি মোক জনা দে স্কুলক ইণ্টিমেট কৰিল বা ফেমিলি মেম্বাৰক জনাক য'তে থাকক সি ছেফ থাকক আৰু ছেফলি ৰিটাৰ্ণ